লগা সপোন থাকে ন এদিন কইনা হ'ব লগতে মা দেউতাকৰ যে কিমান হেঁপাহ থাকে ন কি হয় কইনাক মাহ হালধিৰে নোৱাই মিতি কুটুম গাঁৱৰ মানুহে গা ধুৱাই ধুনীয়াকৈ পাটৰ মেখেলা চাদৰ পিন্ধাই কি হয় এটাত জেতুকা লগাই মুখত মেকআপ লগাই ইমান যে ভাল লগা মুহূৰ্ত নহয়নে আমাৰ অসমীয়াৰ কৃষ্টি সংস্কৃতি সঁচাকৈ বৰ ধুনীয়া নহয়নে বৰ ধুনীয়া ইমান বেয়াকে ভাষাটো কৈছা আমি দিনক দিনে আমাৰ অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নজনাই হৈ আহি আছো কি ক'ত বেল আপুনি কি খাল তই কি পাল এনেধৰণৰ কথা ক'বলৈ লৈছো এইটো কিন্তু হয় আজি আমি নিজকে পৰীক্ষা কৰিম কি পৰীক্ষা ভাইখন দি গাঁৱৰ ৰাইজক খুৱাই খুৱাই এজনী কইনাক বিয়া দিয়ে কিন্তু বিয়াৰ পিছত সেই কইনাজনী সুখী হয়নে বাৰু নহয় আজিকালি আগতকৈ বেছি স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক ফাট মেলিছে এইটো এটা আমাৰ সমাজৰ ডাঙৰ বেমাৰ হৈ পৰিছে ঠিকেই কৈছ সখী ইয়াৰ বাবে দায়ী কোন জানে সখী কোন সখী কমনে সখী কোৱা সখী
কইনা হৈ এখন ঘৰৰ বোৱাৰী হ'বা শাহু শহুৰ আৰু তোমাৰ স্বামীৰ কেতিয়াবা খুব পিঠা খাবৰ মন যাব তুমি বাৰু কি পিঠা বনাবা পিঠা বনোৱাটোতো দূৰৰে কথা মই পিঠা এটা নামো নেজানো মই জানো সখীহঁত তিল পিঠা নাৰিকল পিঠা ঘিলা পিঠা বৰ পিঠা চেনি পিঠা চুঙা চাপৰি পিঠা জোল পিঠা টেকেলি পিঠা আৰু বহুতো পিঠা বনাব জানো বঢ়িয়া আমি অসমীয়া হৈ পিঠা বনাব নাজানিলে হ'ব জানো
এইবাৰ কোৱাচোন বহাগৰ 7 বিহুৰ নাম মই তিনিটা বিহুৰ নাম সুধিলেই নাজানো তুমি আকৌ মোক সুধিছা বহাগৰ 7 বিহুৰ নাম হ'ব লাজ পোৱা নাই তুমি হাঁহিছা যে পিছে তৰা তুমি জানানে জানো গৰু বিহু মানুহ বিহু গোসাঁই বিহু কাতৰ বিহু নাঙল বিহু চেনেহী বিহু আৰু চেৰা বিহু তুমি সঁচাকৈ এইখন ঘৰৰ লক্ষ্মী ইমান তৃপ্তি লগাকৈ খাদ্যবোৰ বনোৱা বৰ মজা লাগে তোমাক যে কিয় বিয়া পাতিছিলো নহয় মই আৰে কাপোৰযোৰ ভালদৰে ধোৱা হৈছে নে সেইটো চাব নাজানা আৰু যে কাপোৰবোৰ ভালদৰে ভাত দিব নাজানা তুমি ইমান ধুনীয়াকৈ কাপোৰ ধুই ইস্ত্ৰি কৰি দিয়া অফিচত মই একেবাৰে জিলিকি থাকো হয় নেকি হ'ব মোৰ চুলি যিমান আয়ুস পাওক সিমান বিহুৰ দিনাখন দেউতা মাক তামোল পানেৰে যে সেৱা কৰিব লাগে সেয়া তুমি নাজানা এঞ্জেলা সেইখন জ্ঞানো তোমাৰ নাই ক্ষমা কৰি
ল'ব শিকাই